প্ৰকৃতি প্ৰেমীৰ বাবে এটা ভাল খবৰ অৱশেষত আহিল সেই বিশেষ সিদ্ধান্ত পথ সম্প্ৰসাৰণৰ নামত নাকাটে ৬,২০০ জোপা শালগছ ডবকা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে কৰি অহা আন্দোলনে অৱশেষত ফল দেখুৱালে ৬,২০০ জোপা শালগছ কাটি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল কিন্তু অৱশেষত গছ নকটাৰ সিদ্ধান্ত ললে NHIDCL-এ ডিচেম্বৰ অৰ্থাৎ শুক্ৰবাৰে সন্ধিয়া হোজাই উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয় এতিয়া গছ নকটাকৈ বিকল্প স্থানেৰে যাব ৪ লেনযুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ হোজাই জিলা উপায়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই সভাখন সভাত উপস্থিত আছিল উপায়ুক্তৰ লগতে এজন অতিৰিক্ত উপায়ুক্ত NHIDCL-ৰ বিষয়া হোজাই DFO হোজাই জিলা আমচু আৰু হোজাই জিলা আছুৰ প্ৰতিনিধি নিউজ ডেস্ক ৰিপৰ্ট বাতৰি 24